জনাইছোঁ আৰু মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আপোনালোকৰ ফালে গৰম কেনেকুৱা পৰিছে? আৰু আমাৰ ফালে ইমানেই গৰম মানে আৰু কি আৰু ফেনৰ তলত থাকিলেও হাৱা নালাগে। ক'ত বহিছোঁ ত'ত বহিছোঁ, অনবৰত মানে গাকে ধুই থাকিবলৈ মন যায় পানী, ঠাণ্ডা পানী দি দি। পিছত এতিয়া ভাত চাত বনাই কৰি আজৰি হ'লোঁ। এওঁ গ'ল দোকানলৈ, আহিব এতিয়া ভাত খাবলৈ। আৰু ছোৱালীক বিশেষকৈ আজি পলিঅ' খুৱাবলৈ কেনেকৈ দিম মানে মই সেইটো ভাবি কিবা লাগিছে। ইমান ৰ'দ, তাতে স্কুটিত ৰ'দত মানে কি কৰোঁ ভাবি পোৱা নাই। যাবতো লাগিবই আৰু 11:30 বজাত মাতিছে, পলিঅ' খুৱাই আনিব লাগিব। তেনেহ'লে চাই যাব ভিডিঅ'টো শেষলৈকে, কি কৰোঁ আজি দেখুৱাই যাম। পলিঅ' খুৱাই মেলি আহি মই এতিয়া পাই গ'লোহি ঘৰত ভাত পানী দুপৰীয়া খাই মেলি আজৰি হ'লোঁ। তাৰপিছত ছোৱালীও শুই উঠি পেলাই আজৰি হৈ তাইকো খুৱাই বুৱাই পঠিয়াই দিলোঁ ওচৰৰ খুৰী এজনী ঘৰলৈ। এতিয়া ছোৱালীজনী আঁতৰি যাওঁতে মই ভাবিছোঁ এটা কাম এটা কৰোঁ। মইনো কি কাম কৰোঁ আপোনালোককো দেখাম। কামটো কৰি থাকোঁতে এয়া দেখিছেনে, হাতত দুজেগাত চেচুৱে কাটিলে নে কি নে গমেই নাপালোঁ। এইফালে মই গোটাই লৈছোঁ মাটি এদম, এইকেইটা ফুলৰ টাব, ফুলবোৰ মৰি গ'ল। সেইকাৰণে মই ভাবিছোঁ ফুলৰ টাবকেইটাত এইবাৰ বিলাহী কৰা মানে বিলাহীবোৰ বেয়া হৈ যোৱা বিলাহীবোৰ পেলাই দিছিলে য'তে ত'তে, বিলাহীৰ পুলি গজি আছে। মই ভাবিছোঁ এই ফুলৰ টাবকেইটাতে বিলাহীৰ পুলিসমূহ ৰুই থওঁ। এই মাটিত মই মিক্স কৰি লৈছোঁ গোবৰ, মাটি আৰু ক'লা সাৰ, এইটো DAP বুলি কয় নেকি, সেইটো মিক্স কৰি লৈছোঁ। গঁৰালৰ কিনাৰতে অকণমান পানী নপৰা জেগা আছে, তাতে মই টাবসমূহ থৈ লৈছোঁ। এটা এটাকৈ পুলি ইয়াতে ৰুইছোঁ। বৰষুণ পৰি এতিয়া যিহেতুকে বাৰিষা কাল, বৰষুণ দিলে একেৰাহে 5 দিন 6 দিনকৈ দি থাকে। সেইটোকে লগতে বৰষুণ পাই থাকিলে বিলাহী গছবোৰ বেয়া হৈ যায়। মানে মই ইয়াৰ গঁৰালৰ কিনাৰতে দিছোঁ ৰুবলৈ। লাগেনে নালাগে মাত্ৰ ভগৱানে জানিব, আৰু ৰুইছোঁ। ইয়াতে মই এতিয়া এমক পানী দি দিম, কাইলৈ ৰাতিপুৱা আকৌ পানী দিম। মাটিটো বেছি হ'ল, সেইকাৰণে উপচক মাটিটো খাজ খাই যাব পানী পাই সেইকাৰণে উপচকৈ দিছোঁ। ছোৱালী আহিলে মানে মই সেইকাৰণে মনে মনে কথাবোৰ কৈছোঁ। মাতটো শুনিলে নহ'লে আহি যাব তাই। এই দুটা আমাৰ উৎপতীয়া দুটা আহি গ'ল। এতিয়া মোক কামো কৰি গৈছে, ইহঁতি আহি গৈছে। এয়া দেখিছেনে আমাৰ স্কুলীয়া ল'ৰা, এয়া ফুল ছিঙিছে, দেখিছে ইমান দুষ্ট। ফুল ছিঙিব পাৰে জানো? পাই ন? কি খেলিছা তোমালোকে? কি খেলিছা? হাতী পাবা? উঠাচোন, দাদা পিঠিত উঠা। উঠা, দেউতা পিঠিত উঠা। উঠি দেখুৱাই দিয়া তুমি কেনেকৈ উঠা। এয়া বোলে হাতী বাবা পিঠিত উঠাইছে। ককাই হাতী, ভনীয়েক মাউত ন? খেলি থাকা দেই তোমালোকে। পিনে গৰম কেনেকুৱা পৰিছে নাজানো, আমাৰ পিনে মানে ভিতৰতো থাকিব নোৱাৰি, বাহিৰতো থাকিব নোৱাৰি। বাহিৰলৈ চালে একদম মানে গৰম গৰম লাগি যায়। এইফালে আমাৰ কণটোৱে হাঁহি আছে মই ভিডিঅ' কৰা দেখি। এইজনী আমাৰ কেমেৰা লাগে। এজনী আহি মোৰ কোচত সোমালে। এইফালে বোলে কণটিলাই আমাৰ গান এটা গাই গোৱা।
গুজুৰিৰে মুকে জোকাবিচোন মোৰ ভাল লাগে। আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰো। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।